guys, welcome back to our channel. আজি পুনৰ নতুন ভিডিও সৈতে আহিছো তো যেহেতু এতিয়া স্কুল বন্ধ লকডাউন হেতু কাৰণে এতিয়া অনলাইন ক্লাস চলি আছে তো অনলাইন ক্লাস ক'ব গলে প্ৰায় 3-4টা মান হয় ৰাতিপুৱা আৰু সন্ধিয়া তো হেতু কাৰণে বহুত টাইম ল্যাপটপ আৰু মোবাইলৰ আগত বহাটো সম্ভৱ নহয় যেহেতু তাৰে আগত লিখিব লাগে বা ক্লাছত বহি থাকে বহুত বোৰিং লাগে তো হেতু কাৰণে কি লিখাৰ টাইমত বা বহি থকাৰ টাইমত বহুত ডিঙি হাত নিশ্চয় বিখাব হেতু জানিব লগা কথা কাৰণ বহুত টাইম লিখা হয় বা বহুত টাইম বহিব লাগে 45 মিনিটস কে যদি 4টা ক্লাস হয় তেনেহলে বহুত হৈ যায় এনেকে বহুতো সম্ভৱ নহয় বহাটো তো হেতু কাৰণে মই কালি ফেসবুকৰ এটা ভিডিও চালো পাখি বৰা বুলি এজনী মানে বাই হয় তেওঁ কিবা যোগা শিকায় তেওঁৱে কালি এটা ভিডিও দিছে কালি নহয় মানে মই কালি চালো তো ভিডিওটো তাতে আমাৰ বিষয় দিছে ডিঙি বিখালে তাতে কিবা কিবি এক্সাৰসাইজ দেখাইছে তো মই এইকেইটা এক্সাৰসাইজ আপোনালোকৰ কাৰণে শেয়াৰ কৰিছো কাৰণ মই সেইকেইটা এক্সাৰসাইজ কৰিছিলো তো কৰাৰ কাৰণে মই বহুত ৰিলিফ পাইছো সেইটো কাৰণে আপোনালোকৰ সেইকেইটা ভিডিও শেয়াৰ কৰিব ওলাইছো তো ফাৰ্স্ট এক্সাৰসাইজটো হ'ল চাই থাকিব 4টা এক্সাৰসাইজ আছে ফাৰ্স্ট এক্সাৰসাইজটো মই এনেকৈ দেখাই যাম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 second number 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 so third number exercise 1 আৰু third number exercise টো এটা ইয়াত চাব আৰু যিকোনো এটা কোণাত চাব নহলে কোণাত চাব কিন্তু বেলেগ জায়গা চাই না থাকিব এটাকে একেৰাহে এটাকে চাই থাকিব তেতিয়াহে কনসেন্ট্ৰেট হ'ব নহলে উল্টা মানে কি মনোযোগ মানে কনসেন্ট্ৰেশনটো নহব তো হেতু কাৰণে এনেকে 1 2 3 4 1 2 3 4 side change 1 2 3 4 1 2 3 4 তাৰ পিছত 4 নম্বৰ লাষ্ট টু এটো নেক rotation তো জানে 1 2 3 4 1 2 3 4 তো একেটা আছিল এক্সারসাইজ কেটা তো আসলে মেইন কথা হৈছে সদায় সিধা মানে এনেকে কুজা হৈ নবহিব সদায় এনেকে সিধা হৈ বহিব তেতিয়া পিঠি বিষটো মানে অলপমান হ'ব মানে পিঠি যদি এনেকে বহে তেতিয়া পিঠিত বহুত প্ৰবলেম হ'ব পাৰে পিছলৈকে সেইকাৰণে সদায় চেষ্টা কৰিব সিধা হৈ বহিবৰ কাৰণে আৰু এনেকে বহিলে কিবা এনেকে বহিলে আৰাম লাগে হলেও এনেকে বহিবৰ কাৰণে চেষ্টা কৰিব তো একেটাই আৰু গাইস এইটো মোৰ ফাৰ্স্ট ভিডিও বহুতখিনি নাৰ্ভাস হৈ আছিলো এনেটো যিকেটা ভিডিও দিয়া গৈছে একেটা সব মোৰ ভাইটিৰে হয় কেমেৰাটো মই ধৰি থাকো আৰু বাদ বাকিখিনি সি এক্টিং কৰে বাৰু হলেও তো এইটো ভিডিওটো চাই ভাল পায় লাইক আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগতে এক্সাৰসাইজ কেটা কৰি চাব যদি এক্সাৰসাইজ কেটা কৰি পেলে কিবা ৰিলিফ পায় তেতিয়া হলে মোক জনাব কমেন্টত আৰু নেক্সট লগ পাম নেক্সট ভিডিওত